Asus vivobook ল্যাপটপ সবার প্রথম আপোনালোকে লুকটো চাওক এবাৰ i3 প্ৰচেছৰ এটো দামটো মই কৈ দি আছো ষ্টাৰ্টিং দাম হৈছে আপোনাৰ 37000 Asus ল্যাপটপ এটো আৰু কনফিগাৰেশ্যন বহুত ভাল আছে ইয়াত 1TB SSD আছে ষ্টৰেজ মেমৰি আছে ঠিক আছে 8GB RAM আছে আৰু 15.6 FHD ডিসপ্লে আছে আপোনালোকে এটো ল'ব পাৰে আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে Asus vivobook সিরিজ একদম টপ সিরিজ এটো একদম আপনার যেটো কম প্রাইসত হয় এটো আপোনালোকে ল'ব পাৰে বেছি নহয় এটো আপোনাৰ 30 ৰ পৰা 40 মান লৈকে আৰু এতিয়া পাছৱৰ্ড দিয়া হল আৰু পাছৱৰ্ড দি হোৱাৰ পিছত এটো এতিয়া আমি সেটআপ কৰি আছো আৰু অলপ টাইম লাগিব তাৰ পিছত কোটে সেটআপ বিলাক কমপ্লিট হৈ যাব যেটো টার্মস এন্ড কন্ডিশন আছে এইবিলাক সব হৈ যাব যেহেতু এটো উইন্ডোজ 11 আছে উইন্ডোজ 11 ত বহুত টাইম লাগে